হেল্ল' নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই দুটা ৰেচিপি লৈ আহিছোঁ। এটা হৈছে পনীৰ আৰু এটা হৈছে পায়স। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। মই কেৰাহীখন পাতি লৈছোঁ। এইখনত মই আগতে পনীৰ ফ্ৰাই কৰি লৈছিলোঁ। এতিয়া ইয়াত মই পিঁয়াজ দি দিছোঁ। এতিয়া মই ইয়াত আদা নহৰু দি দিছোঁ। আদা নহৰু বেছি নহয়, এচামুচমানৰ জোখৰ অলপ আদা নহৰুখিনি মই দি দিছোঁ ধুনীয়াকৈ। এতিয়া মই এখন তেজপাত দি দিম ইয়াত। তেজপাত এখন দি দিছোঁ। এতিয়া মই এইটো মছলা দি দিছোঁ, চাহী পনীৰ মছলা। এনেই অলপমান দিছোঁ, মই যিহেতু মছলা বৰ বেছিকৈ নাখাওঁ সেইবাবে অলপ দিছোঁ মছলা। আৰু লগতে অলপ ৰেড চিলি পাউডাৰ দি দিম। এতিয়া মই ইয়াত নিমখ আৰু হালধি দি দিম। আজি যিহেতু লক্ষ্মী পূজা, তো আমাৰ শিৱসাগৰ ছাইডে এটা কথা প্ৰচলিত হৈ আহিছে। আমি সৰুৰ পৰা এইটো কথা শুনি আহিছোঁ যে লক্ষ্মী পূজাৰ দিনাখনি ৰাতি ৰুটি খাব লাগে। সেইকাৰণে আজি আমাৰো ৰুটি খাবলৈকে লৈছোঁ। সেইকাৰণে মই এতিয়া পনীৰ আৰু বুট দাইলৰ ভাজি বনাইছোঁ। মই বুট দাইলখিনি দি দিলোঁ কেৰাহীত। হেতাখনে আঁতৰাই লৈছোঁ লাগি থকাখিনি। আৰু এতিয়া মই কুকাৰটো অলপ পানীৰে আউখালি পানীখিনিও দি দিম। আমি এতিয়া বেছি দেৰি বনাব নালাগে, যিহেতু বুট দাইলখিনিও বইল কৰি থোৱা, পনীৰখিনিও মই আগতে ভাজি থৈছোঁ, সেইটো মই দেখুৱাবলৈ নহ'ল। এতিয়া মই পানীখিনি দি দিলোঁ, অলপ দেৰি লৰাই দিম। অলপ দেৰি উতলাৰ পাছত পনীৰখিনিও দি দিম। আৰু মই এই পনীৰত থকা পানীখিনি কিন্তু পেলাই দিয়া নাই, থৈ দিছোঁ। সেইখিনিও মই এই চব্জিতে এড কৰি দিম। তেতিয়াও চব্জিটোৰ সোৱাদটো অলপ বেলেগ হয়, তো খাই অলপ বেলেগ লাগে, ভাল লাগে। আপোনালোকেও এনেকৈ দি চাবচোন। এতিয়া পনীৰ আৰু বুট দাইলৰ ভাজিখন প্ৰায় সম্পূৰ্ণ হৈছেই। দেখিছে নহয়, শুকাই গৈছে অলপ। এনেই অলপ অলপ পানী থ'ম, বেছি পানী নথওঁ। অলপ ডাঠ হ'লে ভাল লাগে খাই। হৈয়ে গৈছে। এয়া মই 5 মিনিটমানৰ পাছত আকৌ আঁতৰাই চাইছোঁ। ভাজিখিনি প্ৰস্তুত হৈ গৈছে, ধুনীয়া হৈ গৈছে ভাজিখিনি। এতিয়া মই এইখিনি হ'লেই আৰু ঢাকনখন মাৰি, গেছটো অফ কৰি ঢাকনখন মাৰি থৈ দিম। এতিয়া মই আনটো ৰেচিপি ক্ষীৰ অৰ্থাৎ পায়সখিনি কেনেকৈ বনাব পাৰি তাকে দেখুৱাম। এতিয়া মই কেৰাহীখনত গাখীৰ দি দিলোঁ। গাখীৰ ইয়াত প্ৰায় 1 লিটাৰমানেই গাখীৰ আছে। গাখীৰখিনি অলপ গৰম হ'ব লৈছোঁ। এতিয়া মই ইয়াত তেজপাত এখিলা ফালি দি দিছোঁ, যাতে তেজপাতৰ গোন্ধটো ধুনীয়াকৈ ওলাই যায়। এতিয়া মই হেতাখনে লৰাই থাকিম গাখীৰখিনি। মই এতিয়া ইয়াত ইলাচি দিম 2টা। ইলাচিকেইটা মই অলপ ভাঙি ভাঙি দিছোঁ। আৰু লগতে মই এচামুচ মৌজোল আৰু এচামুচ গৰুৰ ঘিউ দিম। আপোনালোকে পৰিমাণটো অলপ বঢ়াই দিব পাৰে, যিহেতু মই অলপ কমকৈ দিছোঁ, কাৰণ মই অকল 1 কাপ চাউলৰ পায়স বনাম। সেইবাবে মই এচামুচ দিছোঁ। আপোনালোকে আৰু দি ল'ব পাৰে, বা কিছুমানে যদি ঘিউটো বেছি ভাল পায় তেন্তে অলপ সৰহকৈ দিব পাৰে। এতিয়া মই ইয়াত চেনি দি দিম। মই চেনি দি দিছোঁ। এয়া মই মিশ্ৰণটো লৰাই আছোঁ, অলপ ডাঠ হৈ লওক।
দাই থৈ লোৱাৰ পাছত এতিয়া মই ইয়াত চাউল দি দিম। চাউলখিনি মই টুকি থৈ দিছিলোঁ, চাউলখিনি দি দিছোঁ মই এতিয়া। এতিয়া মই চাউলখিনি দিয়াৰ পাছত হেতাখনে লৰাই আছোঁ। দেখিছে নহয় লৰাই আছোঁ। মই কিন্তু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ, একেবাৰে কমকৈ থৈছোঁ। এতিয়া মই ঢাকনখন দি থৈ দিম অলপ দেৰি। এতিয়া দেখিছে নহয় এতিয়া উতলি আছে। এইখিনি বনাওঁতে প্ৰায় মোক আধা ঘণ্টামান সময় দৰকাৰ হৈছে। মই কিন্তু গেছৰ ফ্লেমটো একেবাৰে কমাই পিনি কম জুইত বনাই আছোঁ। লৰাই থাকিম মাজে মাজে, নহ'লে তলত লাগি যাবগৈ। বিছ মিনিটমানৰ পাছত অলপ অলপ সিজিবলৈ আৰম্ভ কৰে। এতিয়া মই ঢাকন দি আকৌ থৈ দিলোঁ। এয়া মই আকৌ প্ৰায় আধা ঘণ্টামানেই হ'ল এতিয়া দাঙি চাইছোঁ, তো সিজি গৈছে এতিয়া এইখিনি। মই এতিয়া ঢাকনখন দি গেছটো অফ কৰি থৈ দিম। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেন্তে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিহা পৰামৰ্শবিলাক মোৰ বাবে বহুত জৰুৰী, কাৰণ যিহেতু চেনেলটো মই নতুনকৈ খুলিছোঁ। তেন্তে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। থেংক ইউ।